মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকক আগৰ ভিডিঅ'টোত বিশ্ব খনিকৰ কবিতাটিৰ আধাখিনি মূল ভাৱৰ কথা কৈছোঁৱে। আজি চোৱা, মই তাৰ পৰা আৰম্ভ কৰিছোঁ। আগৰ ক্লাছত কি কৈছিলোঁ তোমালোকৰ মনত আছেনে? মই তোমালোকৰ এৰিছিলোঁ সত্য ৰজ তমগুণৰ কথা কৈছিলোঁ যে সত্যগুণ কি আছিলে? সুখদায়ক। সত্যগুণে মানুহক কি কৰে? সুখত আসক্ত কৰে। আনহাতে ৰজগুণ হৈছে ৰাগাত্মক। ৰজগুণে কি কৰে? বিষয় বাসনা অৰ্থাৎ বিষয়ত মানুহক আসক্ত কৰে। আকৌ তমগুণ ক'ৰ পৰা হয়? অজ্ঞানৰ পৰা হয়। মই তোমালোকক কৈছিলোঁ আমি বেছিভাগ মানুহ কি তমগুণৰ অধিকাৰী, আৰু তমগুণে মানুহক কি কৰে? প্ৰমাদ আৰু আলস্যৰ দ্বাৰা কি কৰে? বান্ধি ৰাখে। বান্ধি কি কৰে? মোহ পাশত বন্দী কৰে। মোহ মানে তোমালোকে জানা, মই তোমালোকক কৈছিলোঁ যে আমাৰ কাপোৰযোৰৰ প্ৰতি মস্ত তাৰমানে কি বহুত মোহ হেঁপাহ আমাৰ। সেই প্ৰমাদ আৰু আলস্য, প্ৰমাদ মানে হৈছে বিপদ আপদ দুখ, আনহাতে আলস্য মানে হৈছে এলাহ। অৰ্থাৎ আমি যে বনলৈ অনিচ্ছা কৰোঁ, কামলৈ অনিচ্ছা, তোমালোকক ধৰিব মই পঢ়িব দিছোঁ, তোমালোকৰ কি এলাহ লাগিছে। এলাহ যেতিয়া লাগিব তোমাৰ জ্ঞানৰ ভাণ্ডাৰটো কি টনকিয়াল হ'বনে? নিশ্চয়কৈ নহয়। আৰু সেইটোৱে আমাক কি বুলি কৈছে? তমগুণ বুলি কৈছে। অৰ্থাৎ তমগুণৰ অধিকাৰীৰ বাবেহে আমাৰ কি হয়? এই এলাহটো আহে বা বনলৈ অনিচ্ছা কামলৈ অনিচ্ছাটো আহে। এতিয়া চোৱা, মই নেক্সট আৰম্ভ কৰিছোঁ যে চাওঁ যদি ইপিনেদি আহা কেনে বুকু ফেৰি মৰমৰে বৰষুণে জীয়া বৰষুণ। কি কৈছে? চাওঁ যদি ইপিনেদি কাৰ কথা কৈছে? নিশ্চয় আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ কথা কৈছে। যে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন পৰমপুৰুষ ভগৱানে ইমান সুন্দৰকৈ তাৰমানে সৃষ্টি কৰিছে, য'ত তুমি এটা তিলৰ মাত্ৰা তিল মানুহ তাৰমানে তুমি ভুল ধৰিব নোৱাৰা। চোৱা, যে তুমি যদি সোঁফালে চোৱা কি দেখিবা? তোমাৰ পঢ়ি থকা তুমি কলেজখন দেখা পাইছা। তুমি যদি বাওঁফালে চাইছা কি দেখা পাইছা? তোমাৰ সেই বুঢ়া লুৰি ব্ৰহ্মপুত্ৰ নদীখন দেখা পাইছা। পিছফালে যদি চাইছা তুমি পঢ়া সেই এল পি স্কুলখন দেখা পাইছা। গতিকে কি আমি কি ক'ব পাৰোঁ? ইমান সুন্দৰকৈ সৃষ্টি কৰিছে, তুমি কোনফালে চাবা মন জোৰ পৰি যায়। অৰ্থাৎ দয়াৰ বৰষুণ যাক পৰমপুৰুষ ভগৱানে চাৰিওফালে ছটিয়াই দিছে, আৰু সেইকাৰণে আমাৰ পৃথিৱীখন বহু সুন্দৰ বহু ধুনীয়া বুলি কবিয়ে কৈছে। তাৰপিছত চোৱা, যে তেওঁৱে কুহি গজালি, তেওঁৱে ইয়াত কাক কৈছে? পৰমপুৰুষ ভগৱানক কৈছে যে তেওঁৱে কুহি গজালি পমা শিশু পাৰলি। তোমালোকে মনত ৰাখিবা, বিশ্ব খনিকৰ কবিতাটিত উল্লেখ থকা 3বিধ গছৰ নাম লিখা। কেতিয়াবা পৰীক্ষাত আহি যায়, তেতিয়া এনচাৰটো কি হ'ব? পমা শিশু পাৰলি। তোমালোকে লিখিব লাগিব। এতিয়া চোৱা, যে সেয়ান্তৰে একোজোপা কৰে ভয়ংকৰ। যে পমা শিশু পাৰলিক যেতিয়া দুপাত মেলি গজালি মেলে, সেই গজালি মেলা গছডালো কি হয়? এটা সময়ত ডাঙৰ ডাঙৰ বৃক্ষত পৰিণত হয়। এতিয়া তুমি মনত পেলোৱা, তুমি এল পি স্কুলখনত যেতিয়া পঢ়ি আছিলা, সেই এল পি স্কুলখনৰ ফিল্ডত অৰ্থাৎ খেলপথাৰত থকা গছডালৰ কথা ভাবা। এতিয়া কিমান ডাঙৰ হৈছে, আৰু এইটো কাৰ কৃপা বুলি কৈছে? পৰমপুৰুষ ভগৱানৰ কৃপা বুলি কৈছে। অৰ্থাৎ পৰমপুৰুষ ভগৱানৰ কৃপাতেই তাৰমানে কি হয়? সৰু কুহি গছ পুলি এটিও কি হয়? ডাঙৰ ডাঙৰ বৃক্ষত পৰিণত হয় বুলি কবিয়ে কৈছে। তাৰপিছত আকৌ কৈছে যে তেওঁৱে এমাদিমা ল'ৰা কৰে দেখা তেজ ধৰা অহংকাৰ বঢ়াবলৈ মাক বাপেকৰ। এমাদিমা মানে একেবাৰে কেঁচুৱা অৱস্থা। যেতিয়া একেবাৰে জন্ম হোৱাৰ লগে লগে কেঁচুৱা এটা যেতিয়া দেখা পোৱা যায়, ভয় লাগি যায়। ইমান সৰু পোৱালি এটা আমি কি ডাঙৰ কৰি দিওঁ নে নিদিওঁ? তোমালোকে ধৰি লোৱা এতিয়া কিমান ডাঙৰ হৈ গৈছা, কিন্তু তোমালোকেও সেই কুহি গজালিটোৰ দৰে একেবাৰে পানী কেঁচুৱা আছিলা। তোমালোকক মা দেউতাই কি কৰিছে? ডাঙৰ কৰিছে, টানি তুলি ডাঙৰ দীঘল কৰিছে। এইটো কাৰ কৃপাত হৈছে? তুমি গমেই নাপায় কেতিয়া ডাঙৰ হৈ যায় নিজৰ সন্তান। আৰু সেই কথাটোৱে কৈছে যে তেওঁৱে এমাদিমা ল'ৰা কৰে ডেকা তেজ ধৰা, অৰ্থাৎ পাহুৱাল ডেকাত পৰিণত কৰে একোটা সন্তান। কাৰ কৃপাত হয় পাহুৱাল ডেকা? পৰমপুৰুষ ভগৱানৰ কৃপাত হয় বুলি কবিয়ে কৈছে। অহংকাৰ বঢ়াবলৈ মাক বাপেকৰ,
যেতিয়া এতিয়া তোমালোকে ধৰি লোৱা কলেজ আহিছা নতুনকৈ কলেজ আহিছা এই যে কলেজত আহিছা ৰাতিপুৱা ধৰি লোৱা মা দেউতাই কি কৰে একদম বহুত যত্ন বহুত আদৰ কৰি তোমালোকক গৰম ভাতকেইটা খুৱাই কিনে কলেজত পঠায় আৰু যেতিয়া কলেজত পঠায় তোমাক ৰাস্তাত থবলৈ আহে তেতিয়া কিমান চাই থাকে তোমাৰ পিছফালে তোমাক দেখা নোপোৱা হোৱালৈকে যেতিয়ালৈকে তোমাক দেখা নোপোৱা হয় তেতিয়ালৈকে মায়ে তোমাক ৰখি চাই থাকে আৰু সেই সময়ত মাৰ লগত কি হয় কেতিয়াবা অলপ অহংকাৰ ভাবো হয় যে ময়ে জন্ম দিছিলোঁ আৰু মোৰ সন্তান ইমান ডাঙৰ হৈ গ'ল কেতিয়াবা অহংকাৰ ভাৱ এটা হয় কিন্তু ইয়াত মই তোমালোকক কৈছোঁ অহংকাৰ এটা সম্পূৰ্ণ বেয়া বস্তু আনহাতে এইটোৰ লগতে মই তোমালোকক কৈছোঁ অহংকাৰ আৰু গৌৰৱ এতিয়া চোৱা কিছুমান মানুহে কি কৰে যা মোৰ ঘৰৰ চাউলচোন চা কিমান তাৰমানে কি বহুত টনকিয়াল কৰিছে ঘৰখন কেতিয়াবা অহংকাৰ কৰি কয় আনহাতে গৌৰৱ এতিয়া ধৰি লোৱা তোমালোক যেহেতু প্ৰেগমেটিক একাডেমিৰ ষ্টুডেণ্ট মই তোমালোকক কৈছোঁ আমাৰ চোৱা এইবাৰ প্ৰেগমেটিক একাডেমিৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী সংগীতাই কি কৰিছে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে হয়নে নহয় গতিকে তৃতীয় স্থান লাভ কৰিছে যে এইটো অহংকাৰ নে গৌৰৱ এইটো গৌৰৱ অৰ্থাৎ সংগীতা দাসে আমাৰ কি তৃতীয় স্থান লাভ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰি প্ৰেগমেটিক একাডেমিলৈ তথা ৰঙিয়াৰ ৰাইজৰ মাজলৈ বা ৰঙিয়াবাসীলৈ বা ঘৰখনলৈ কি আনিছে গৌৰৱ কৰি আনিছে আৰু অহংকাৰটো কিন্তু সম্পূৰ্ণ বেলেগ বস্তু অহংকাৰ আৰু গৌৰৱটো পাৰ্থক্য আছে এতিয়া ইয়াত কৈছে অহংকাৰটো এইটো কি মই যে ক'লোঁ মায়ে তোমালোকৰ পিছফালে চাই থাকে এইটো তাৰমানে কি প্ৰকাশ নোপোৱা মায়ে মনতে ভাবে সন্তানক লৈ ময়ে জন্ম দিলোঁ গম নোপোৱাকৈ ইমান ডাঙৰ হৈ গ'ল ভাওৱাৰ ডেকাত পৰিণত হ'ল ছোৱালীজনী গাভৰু হ'ল কাৰ কৃপা বুলি কৈছে পৰম পুৰুষ ভগৱানৰ কৃপাতে তাৰমানে ইমান ডাঙৰ হৈ যায় তাৰপিছত কি কৈছে যে তেওঁৱে মানি তেওঁৱে মান এইবাৰ কৈছে যে মানি জানো অৰ্থাৎ আমি যাক সন্মান কৰোঁ মানি জানো তেওঁ আৰু মানখিনিও আমি যে মান ধৰোঁ মানখিনিও তেওঁ বুলি কৈছে তেওঁৱে দানী তেওঁৱে দান দানীজনো পৰম পুৰুষ ভগৱানে সৃষ্টি কৰিছে আৰু দানখিনিতো কি আছে পৰম পুৰুষ ভগৱানৰ কৃপা থকা বুলি কৈছে তেওঁৱে কাম তেওঁৱে কৰ্মী তেওঁৱে খেতিয়ক কামখিনিও তেওঁ কৰ্মীজনো তেওঁ আৰু খেতিখিনিও তেওঁ আৰু খেতিয়কজনো তেওঁ কাক কৈছে তাৰমানে কি কৈছে যে পৰম পুৰুষ ভগৱান আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অনু পৰমাণুতে বিৰাজমান বুলি কৈছে অৰ্থাৎ খেতিখিনিতো পৰম পুৰুষ ভগৱানৰ অস্তিত্ব আছে খেতিয়কজনৰ দেহতো পৰম পুৰুষ ভগৱানৰ অস্তিত্ব আছে আনহাতে কামখিনিতো আছে কৰ্মীজনো তেওঁ গোটেইখিনি পৰম পুৰুষ ভগৱান বুলি কৈছে তেওঁৱে জ্ঞানী তেওঁৱে জ্ঞান জ্ঞানীজনো তেওঁ আৰু জ্ঞানীজনৰ অন্তৰত থকা মগজুত থকা জ্ঞানখিনিও তেওঁৰে বুলি কৈছে তেওঁৱে তীখা জানা নহয় এই দা কটাৰীবিলাক দা কটাৰীৰ সন্মুখত যে লোহা টুকুৰা সেই টুকুৰাক কি বুলি কয় তীখা বুলি কয় অৰ্থাৎ এবিধ চোকা ধাতু চোৱা তেওঁৱে তীখা তেওঁৱে হাত দাখনো কি তেওঁ বুলি কৈছে অৰ্থাৎ যিখন দাৰে কি কেতিয়াবা কাটি কুটি একেবাৰে চুৰমাৰ কৰি দিব পাৰে এটা পৰিৱেশ নষ্ট কৰি দিব পাৰে হয় সেই দাখনো তেওঁ আৰু সেই দাখন ধাৰ কৰোৱা যিখন খান বুলি কয় জানা নহয় আমি যে দা কটাৰী শিলত ধাৰ দিওঁ সেইখনক খান বুলি কয় আৰু খানখনো তেওঁ বুলি কৈছে অৰ্থাৎ পৰম পুৰুষ ভগৱানৰ বুলি কৈছে তেওঁৱে ধৰ্ম তেওঁৱে ধৰ্মী বুদ্ধি বুদ্ধি চোৱা তেওঁৱে ধৰ্মখিনিও তেওঁৰ আৰু ধৰ্মীজনো তেওঁ আৰু বুদ্ধি মানে হৈছে বোধ শক্তি বুজা শক্তি যিটো আমাৰ বোধ শক্তি মই তোমালোকক কৈ আছোঁ তোমালোকে বুজি লৈ আছা সেইটো বুদ্ধি বুলি কয় আৰু বুদ্ধিখিনিও তেওঁ আৰু বুদ্ধিজনো তেওঁ চোৱা তেওঁৱে পানী তেওঁৱে মাছ পানীখিনিও তেওঁ মাছখিনিও তেওঁ পানীত মাছ থাকে পানীখিনিতো কি থাকে বুলি কৈছে পৰম পুৰুষ ভগৱান থাকে বুলি কৈছে আনহাতে মাছ যে পানীত থাকে মাছতো কি থাকে বুলি কৈছে পৰম পুৰুষ ভগৱানৰ
কবিয়ে কৈছে তাৰপিছত চোৱা যে তেওঁৱে পাছ কাৰোবাক যদি এক কৰি দিছে আৰু কাৰোবাক পাছ কৰি দিছে অৰ্থাৎ কাৰোবাক দুখীয়া কৰি দিছে কাৰোবাক ধনী কৰি দিছে অৰ্থাৎ একজনী কৰি দিছে পৰম পুৰুষ ভগৱানে কৰি দিছে আৰু পাছ কৰি দিছে যদি পৰম পুৰুষ ভগৱানে কৰি দিছে আমি মানুহে কথাত কয় নহয় ঈশ্বৰে যি কৰে ভালৰ বাবেহে কৰে গতিকে সেইটোৱে কথা চোৱা যে তেওঁৱে যোগী তপস্বীও তেওঁৱে বাজিকৰ যোগী তপস্বী জানা তপস্বী ক'ত থাকে নিশ্চয় সংসাৰৰ মায়ামোহ ত্যাগ কৰি ক'ত থাকে নিৰ্জন ঠাইত থাকে য'ত কি থাকে জংঘলৰ জীৱ জন্তু থাকে তাত নিশ্চয় থাকে যোগী তপস্বী কেনেকৈ থাকিব পাৰে ঠিক তেনেকুৱা এটা পৰিৱেশত কেনেকৈ থাকিব পাৰে কাৰ কৃপাত থাকিব পাৰে পৰম পুৰুষ ভগৱানৰ কৃপাত থাকিব পাৰে আৰু সেই কথাটোৱে কৈছে যে তেওঁৱে যোগী তপস্বীও বাজিকৰ জানা নহয় এই যে আমাৰ ৰাস্তাৰে গৈ থাকিলে কেতিয়াবা দেখা পোৱা সাপৰ খেল দেখুওৱা ভেলকি লগোৱা অৰ্থাৎ সাপৰ খেল দেখুৱাই আছে অথচ তোমাৰ কি আছে এইফালে অহাকালি তোমাৰ পৰীক্ষা কিন্তু তুমি সাপৰ খেলটো ইমানেই মজা পাইছা তুমি ভেলকি লাগি গৈছা সেই সাপৰ খেলটো চাই আছা আৰু সেই তেওঁলোকক কি কৈছে বাজিকৰ বুলি কৈছে আৰু সেই বাজিকৰজনক কি বুলি কৈছে পৰম পুৰুষ ভগৱান বুলি কৈছে পৰম পুৰুষ ভগৱানৰ অস্তিত্ব বিলীন হৈ থকা বুলি কৈছে আৰু সেইকাৰণে কৈছে যে তেওঁৱে যোগী তপস্বীও তেওঁৱে বাজিকৰ তেওঁৱে ধনী তেওঁৱে ধন ধনীজনো তেওঁ ধনীজনৰ ধনখিনিও তেওঁৰ বুলি কৈছে গোমুষ্টা ও মহাজন গোমুষ্টা শব্দটোৰ অৰ্থ কেতিয়াবা আহে 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে মনত ৰাখিবা গোমুষ্টা মানে কি দোকানৰ হিচাপ পত্ৰ কৰা ল'ৰাজনক কি বুলি কয় গোমুষ্টা বুলি আৰু সেই গোমুষ্টাজনক তেওঁ বুলি কৈছে পৰম পুৰুষ ভগৱান বুলি কৈছে আনহাতে মহাজনজন অৰ্থাৎ যিজন তাৰমানে কি আমাৰ মালিক স্বৰূপ মহাজনজনক তেওঁ বুলি কৈছে পৰম পুৰুষ ভগৱান বুলি কৈছে তাৰপিছত চোৱা যে তেওঁৱে কাম তেওঁৱে কৰ্মী তেওঁৱে কাৰিকৰ কামখিনিও তেওঁ কৰ্মীজনো তেওঁ আৰু কি বুলি কৈছে তেওঁৱে কাৰিকৰ বুলি কৈছে অৰ্থাৎ কাৰিকৰ দেখা পাইছে নহয় আমাৰ যে ধৰি লোৱা দুৰ্গা পূজা আহিলে মূৰ্তিবিলাক তৈয়াৰ কৰে কি কৰে কাৰিকৰে অৰ্থাৎ নিজৰ কল্পনা অনুভূতিৰে নিজৰ ভাৱেৰে কি কৰে একোটা মূৰ্তি সুন্দৰ ৰূপ প্ৰদান কৰে সুন্দৰ ৰূপ প্ৰদান কৰি আমাৰ জনসাধাৰণৰ মাজত এৰি দিয়ে আৰু সেই কাৰিকৰজন কোন বুলি কৈছে পৰম পুৰুষ ভগৱান বুলি কৈছে পৰম পুৰুষৰ কৃপাতে সেই কাৰিকৰজনে কি মনৰ কল্পনা অনুভূতিৰে কি কৰে সুন্দৰ ৰূপ প্ৰদান কৰিব পাৰে বুলি কৈছে অৰ্থাৎ তেওঁৱে কাম তেওঁৱে কৰ্মী তেওঁৱে কাৰিকৰ নিশ্চয় তেওঁৱে বিশ্ব খনিকৰ আৰু সেইজনকে কি বুলি কৈছে বিশ্ব খনিকৰ বুলি কৈছে বিশ্বখন তিল প্ৰতিটো অণু পৰমাণু তিল কি কৰিছে গঢ়ি তোলা বুলি কবিয়ে কৈছে চোৱা তাৰপিছত আকৌ কি কৈছে যে নিশ্চয় তেওঁৱে বুলি কৈছে যে দেখা নাই যদি কেৱল অৰ্থাৎ কোনেও দেখা নাই যদি আজিলৈকে আমি সাক্ষুক দৃষ্টিৰে তেওঁক প্ৰত্যক্ষ কৰিব পৰা নাই তোমালোকে যদি মোক সোধা যে পৰম পুৰুষ ভগৱান আছেনে মই কিন্তু ক'ব নোৱাৰিম যে আছে কাৰণ মইতো তেওঁক দেখা নাই জাষ্ট আমি কি কৰোঁ এটা বিশ্বাস কৰোঁ যে পৰম পুৰুষ ভগৱান আছে নিশ্চয় এই পৃথিৱীখন ইমান ধুনীয়া নহ'লহেঁতেন যদিহে আমাৰ এজন বিশ্ব খনিকৰ নাথাকিলেহেঁতেন অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ অন্তৰ্যামী সকলোৰে অন্তৰৰ কথা গম পাইছে তোমালোকে পাইছানে পোৱা নাই মই গম নাপাওঁ ইব্ৰাহিমৰ কথা মনত আছেনে নাই ইব্ৰাহিম নবী আছিলে চোৱা এই ইব্ৰাহিম তাৰমানে বহুত আল্লাহৰ প্ৰতি তেওঁ ভক্ত আছিলে এবাৰ কি কৰিলে আল্লাহ তেওঁৰ প্ৰমাণ চোৱাৰ কাৰণে কি কৰিলে নিজৰ পুত্ৰ কি দিব দিলে বলি দিব দিলে আমি যে আমাৰ ধৰি লোৱা আমি বলি বুলি কওঁ মুছলমান ধৰ্মত কি বুলি কওঁ কোৰবানী বুলি কয় গতিকে বলি দিব দিলে প্ৰমাণ চোৱাৰ কাৰণে যে ভগৱানৰ প্ৰতি কিমান ভক্তি চোৱাৰ কাৰণে আল্লাহৰ প্ৰতি কিমান ভক্তি আৰু সেই ইব্ৰাহিমে কি কৰিলে তেওঁ নিজৰ পুত্ৰ
বলি দিবলৈ ওলালে বলি দিবলৈ ওলাওঁতে কি হৈ গ'ল এটা ডুম্বাত অৰ্থাৎ যেতিয়া সন্তানটো কাটিব খুজিছে কি হৈ গ'ল সন্তানটো এটা তাৰমানে এই ডুম্বা বুলি কয় ছাগলী অৰ্থাৎ সেই ছাগলী কি হৈ গ'ল পৰিণত হৈ গ'ল অৰ্থাৎ পৰম পুৰুষ ভগৱান অন্তৰ্যামী সকলোৰে অন্তৰৰ কথা জানে দ্ৰৌপদীৰ কথা বাবা দ্ৰৌপদীয়ে কি কৰিছিল দ্ৰৌপদীয়ে যেতিয়া বস্ত্ৰ হৰণ কৰিছিল দ্ৰৌপদীয়ে একান্ত মানে কাৰ কথা ভাবিছিলে পৰম পুৰুষ ভগৱানৰ কথা ভাবিছিলে হয়নে নহয় পৰম পুৰুষ ভগৱানে কি দ্ৰৌপদী ঘূৰি আছে কিন্তু দ্ৰৌপদীৰ কি নহয় কাপোৰটো শেষ হোৱা নাছিল কাপোৰখন শেষ হৈ যোৱা নাছিল দ্ৰৌপদীয়ে একান্ত মানে পৰম পুৰুষ ভগৱানক ভাবিছিল ভগৱান তুমি মোক ৰক্ষা কৰা নহ'লে মোৰ আজি উপায় নাই গতিকে অন্তৰ্যামী তেওঁ সকলোৰে অন্তৰৰ কথা জানে সৰ্বজ্ঞান সকলোতে তেওঁৰ জ্ঞানৰ পৰিসৰ ঊৰ্ধ বিশ্ব আত্মা প্ৰাণ এই পৃথিৱীৰ যিমান প্ৰাণী আছে সকলোৰে দেহত পৰম পুৰুষৰ অস্তিত্ব আছে আৰু সেইকাৰণে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৈছিলে যে কুকুৰ শৃগাল গৰ্দভৰ আত্মাৰাম জানিয়া সবাক পৰি কবিমা প্ৰণাম অৰ্থাৎ কুকুৰ শৃগাল শিয়ালৰ দেহতো কি আছে একো একোটা আত্মা থকা বুলি কৈছে মই সেই কুকুৰটোৰ কথাই কৈছোঁ যে আমি মানৱ আমি জীৱশ্ৰেষ্ঠ কি আমাৰ দেহতে যে পৰম পুৰুষ ভগৱানৰ অস্তিত্ব আছে এনেকুৱা নহয় এই পৃথিৱীত যিমান আছে প্ৰতিটো অণু পৰমাণু তেওঁৰ অস্তিত্ব আছে বুলি কৈছে সৰ্বব্যাপী সৰ্বশক্তিমান সৰ্বব্যাপীৰ কথা কওঁতে মই তোমালোকক আগতেই কৈছিলোঁ নহয় প্ৰহ্লাদৰ কথা কৈছিলোঁ যে সৰ্বব্যাপী সকলোতে আছে বাৰাণ্ডাৰ ফুটাটোতো আছে প্ৰহ্লাদে দেখুৱাই দিছিল বাৰাণ্ডাৰ ফুটাটো আৰু সেই বাৰাণ্ডাৰ ফুটাটোতো পৰম পুৰুষ ভগৱানৰ অস্তিত্ব দেখা পোৱা গৈছিল সৰ্বশক্তিমান তোমালোকে গমেই পাইছা যেতিয়া হিৰণ্যকশিপু আৰু আমাৰ নৰসিংহ ৰূপ ধাৰণ কৰি পৰম পুৰুষ ওলাই আহিছিলে কাৰ শক্তি আছিলে সৰ্বশক্তিমান তেওঁতকৈ আৰু শক্তিশালী শক্তিমান এই বিশ্ব ব্ৰহ্মাণ্ডত কোনেও নাই গতিকে তেওঁৱেই সৰ্বে সৰ্বা বুলি কৈছে এতিয়া তোমালোকে মনত ৰাখিবা বিশ্বখনিকৰ কবিতাটিৰ কবিয়ে এইখিনিয়ে ক'বলৈ বিচাৰিছে যে কবিয়ে কৈছে যে এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰতিটো অণু পৰমাণু কি আছে পৰম পুৰুষ ভগৱানৰ অস্তিত্ব বিলীন হৈ আছে তেওঁৱেই সৰ্বশক্তিমান তেওঁৱেই অন্তৰ্যামী তেওঁৱেই সৰ্বজ্ঞান তেওঁৱেই বিশ্ব আত্মা প্ৰাণ তেওঁৱেই সৰ্বব্যাপী অৰ্থাৎ সকলোতে তেওঁ বিৰাজমান বুলি কৈছে ধন্যবাদ নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন এনচাৰখিনি কৈ দিম